সকাল থৰথৰাই গৈছেগে ঐ। 4টা মানুহৰ কাপোৰ বন্ধা ধুতে অকলে অকলে কৰিবলৈ তোৰ চুলি তুলি বান্ধাই নাই দেখোন এতিয়ালৈকে। কি পিন্ধি আছা মা? হাতখন চাও। কালিৰ পৰা জেতুকা এটো গাঁৱলৈ যাওঁ বুলি জেতুকা লগাই কি পিন্ধিলা? মই যে বৰ টান পাওঁ তোমাক মানে এনেকে যাবলে। হ'ব তইও অকমান বেছিয়ে কৰা আকৌ। তই চিন্তা কৰি থাক মানে পাপাৰ গাড়ীত চাগে বহি ৰৈ আছে এতিয়া দেৰিয়ে হ'ল। বল দৰজা বৰ লাজ লাগে। চিনজু বলা মোবাইল পিছত চাবা বলা। আমি গাঁৱলৈহে যাম। ভাল কাপোৰ পিন্ধা। হ'ব সেইটো তুমি চিন্তা গাঁৱলৈকে যাম বলাচোন বাৰু। বলা জোতা পিন্ধাই না জোতা পিন্ধা আৰু আজি পাপাই তোমাক দিব ভালকে। হ'ব আহ। তুমি এটা কথা কিন্তু দেই তুমি এইবিলাক কাপোৰ পিন্ধি আহিছা ঠিকে আছে আহিছা মোৰ কিন্তু অফিচৰ ওচৰত পাৰ হৈ যাওঁতে তুমি অকণমান হেৰি কৰিবা এনেকৈ ওলাই নাযাবা মানুহৰ ওচৰত মোৰতো লাজৰ কথা এটা আছে দৰকাৰ হ'লে তুমি চিটৰ তলত সোমাই দিবা তোমালোকেও মানে কিনো কৈ থাকা নহয় অকণো মোক ছাপোৰ্ট নকৰা মানে আমাৰোতো লাজ বুজিৰ কথা আছে ন তোমাৰ ভিডিঅ' ছাপোৰ্ট কৰি পেলাই তুমি এইবিলাক পিন্ধি আহিছা মই বুজি পোৱা নাই নেকি চব বুজি পাইছোঁ অকল খালি এনেকেই থাকা আৰু তো মোৰো তুমি স্কুলৰ ওচৰত এনেকে নোলাবা আকৌ এইবাৰতো মই ভাবিছোঁ অকণমান গাঁৱত ইফালে সিফালে ফুৰিম অকণমান লগ সংবিলাককো লগ ধৰিম নহ'লে প্ৰত্যেকবাৰে তাৰমানে ইমান টেনশ্যনত আহিব লাগে নহয় এবাৰ মই যে কিমান ভাবি আহিছো নহয় ধেৰ কিবা কিবি আৰু এবাৰ প্লেন মোৰ তুমি বেছিকৈ নাভাবিবা তুমি বেছিকৈ ভাবা মানে আমাৰ কষ্ট হয় ন চিন্তিনী হয় মা এইবোৰ কৰি নাথাকিবাচোন মোৰ লাজ পাওঁ এনেকে ভিডিঅ' কৰি থাকিলে তহঁতৰ যে আৰু দেই মই কিবা এটা ক'বলৈহে পাওঁ তহঁতৰ একদম চবতে খালি মোৰ ওপৰত অকণটো নাই ঠিক আছে তুমি মানে কি হয় ভাবি দিয়া যে সেই হাতত দেখিছানে চোৱা মানুহবিলাকে মাতি ৰৈ আছে কিমান ধুনীয়া লাগিছে দেখিছোঁ মাটি ৰোৱাটো আৰু এতিয়া দেখিবলৈ আছেনে আগতেও কি তুমি দেখা নাই নেকি মাটি ৰোৱা সেইটোও কি ভাল লাগিছে দেই অকণমান ৰখাই দিয়াচোন হেই ৰখাই দিয়া নাই অকণমান কিনো কথাবিলাক কৈ থাকে ৰখাই দিয়াচোন ৰখাই দিয়া অকণমান কি কৰা বেয়া পাব নেকি ভালে পাব এইফালে আপোনালোকৰ পোক চোক হৈছেনে এইবাৰ কিন্তু বহুত জেগাতে কিন্তু এইবাৰ পোক লাগিছে নহ'লে ভাল হয় নহয় এনেই খেতি ভাল হয়নে ধান ভাল হয় ভাল হয় তাকেতো আমিও আগতে খুব পথাৰত কাম কৰিছিলোঁ সেইকাৰণে আপোনালোকক দেখি পেলাই অকণমান আহিবলৈ মন গ'ল ওচৰলৈ লগালে আমি ভালেই পাওঁ অকণমান লগা বাইদেউ কি পাইছে গুৱাহাটীৰ পৰা আহিছোঁ কিবা কামত আহিছিলে লখিমপুৰলৈ যাওঁ ঘৰলৈ এয়া আপোনালোকক দেখিলোঁ ৰাস্তাৰ পৰা বোলো অকণমান মাটি ৰুই যাওঁ ভালে কৰিলে আমিও তেনেকুৱাই বিচাৰোঁ অলপ সহায় পালে ভাল পাওঁ বহুত দিনৰ আশা এটা আছিলে গম পায়নে এই আশা পূৰ্ণ হৈ গ'ল আপোনাৰ তাকে ঠিকে আছে থাকে আপোনালোকক অকণমান আমনি দিছোঁ যদি নাজানো আৰু আকৌ কেতিয়াবা লগ পাম দিয়ক আজিহে মনৰ হেঁপাহটো পূৰ হৈছে আৰু দেই আইতা আপোনালোকৰ ৰবাব টেঙা খায়নে খাই ন বিৰাট ভাল লাগে আকৌ দেই পথাৰত ৰবাব টেঙা খোৱা ভাত খোৱা চাহ খোৱা এইবিলাক খুব ভাল লাগে আপোনালোকে এইবিলাক ফূৰ্তি কৰিয়ে থাকে নহয় আমিবিলাকহে কৰিবলৈ নাপাওঁ বৰকে জানা
আজি ভাবিছোঁ আপোনালোকৰ লগতে অকণমান চাহ ভাতো খাই যাব লাগিব। তাতে ৰৈ থাকিলে যে আহা আকৌ অকণমান তুমি ৰোৱা আহি কিবা কিবি অকণমান কৰি দিয়া আকৌ কঠীয়া ইফালে সিফালে আনি দিয়া। আহা আহা। এই মই আকৌ তাত ক'ত মাটি ৰুম হৈছে ৰ'বা এই কঠীয়া শিকি ইফালে সিফালে দি দিওঁ। মই ৰুব নোৱাৰোঁ দেই মই এনেকৈ কঠীয়া মুঠি মুঠিকৈ ভগাই দিছোঁ দেই। কৰা অভ্যাস নথকা নহয় আছে। হ'বনে এনেকৈ দিলে হ'বনে চোৱাচোন এনেকৈ দিলে হ'বনে? মই দি দিব পাৰোঁনে আহি পেলাই চাহ খাবা দেৰি নহ'বনে? আকৌ দেৰি হ'লে তুমি পাবানে কিমান সময়? কি কোৱা কৈ জানে মই ইয়াতে ৰৈ আছোঁ। ঠিক আছে আৰু এতিয়া গৈহে থাকোঁ আৰু দেই আপোনালোকৰ লগত ৰুলো চাহো খালোঁ ভাল লাগিলে গৈ থাকোঁ আৰু এতিয়া আপোনালোকে ৰওক আকৌ কেতিয়াবা লগ পাম। আহা হা হা সোনকালে আহা অলপ তুমিও যে কি কাম কিছুমান কৰি থাকা নহয়। ইমান ভাল লাগিলে আজি মোৰ ইমান দিনৰ মূৰত ইমান ভাল লগা কাম এটা কৰি আহিছোঁ দেখিছেনে? তুমিনো কিনো সদায় এইবোৰ কাম কৰি থাকা? তহঁতে ইমান কিয় পৰা বিৰক্তি পাৱ বাৰু পাপা আৰু তই একেই আৰু দুইটা। হ'ব হ'ব ৰ'বা 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 এই কাপোৰ একদম চেঞ্জ কৰি আহি পেলাই বোকা দেখিছেনে মই কাপোৰ কানি এনেকৈ কিন্তু গাড়ী থ'ব নোৱাৰোঁ মই কৈ দিম। যোৱা 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 উপায় নাই যোৱা 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 দেৰি হৈছে আৰু সোনকাল কৰা একদম দেৰি হৈছে। ইমান যে দেৰি কৰিলা নহয় মানে কেতিয়া যে পামগৈ মই ভাবি পোৱা নাই একেবাৰে। কি হ'ল আকৌ? দেৰি হৈছে নাই আমাৰ? বেগ কৰা অকণমান ৰ'বচোন দেৰি এনেও হ'লেই আৰু অকণমান দেৰি হ'লে ক'ম। অঁ এইখিনিতে ৰখাই দিয়াচোন ৰখাই দিয়া। কি কৰা? ইমান ধুনীয়া ছাগলী পোৱালি মাৰা অ ছাগলীয়ে গুচি যাব এতিয়া মাৰা। ধুনীয়া ছাগলী এইবোৰ আচল ফটো গাঁৱৰ আচল বস্তু গম পাইছা নাই? আচল বস্তু হয় ব'লা ফটো এখন অ' মা বৰ অশান্তি পাইছো জল্দি আহা নহ'লে ইয়াতে ৰাতি হ'বহি। কি যে হ'ব